এই তাৰ পৰা এনেকৈ আহি ইয়াতে হৈ গৈছে ৰাস্তা। সময় হ'ল ৰাতিপুৱা 5:12। Hey guys, good morning. Welcome back to my YouTube channel, Dreamaramo. ইয়াতে হৈ আছে তামোলপুৰৰ ৰাস। যদিও নলবাৰী বা হাউলিৰ দৰে ডাঙৰ নহয়, তথাপি বহুতখিনি ভালেই লাগে। টাইটেল চাই গম পালে মই শিলিগুৰি গৈ আছোঁ। এতিয়া কথাটো হ'ল, মই শিলিগুৰি গৈ আছোঁ কিয়? একচুৱেলি বহুত দিনৰ সপোন এটা পূৰণ কৰিব গৈ আছোঁ, মানে ছিকিম ৰাইডত। ফাইনেলি ছিকিম ৰাইডলৈ ওলালোঁ। এই ৰাইডটো মই অকলে কৰা নাই, মোৰ লগত আছে প্ৰশান্ত। যোনে আগৰ টাৱাঙৰ চিৰিজটো গোটেই চাইছে তেওঁলোকে নিশ্চয় গম পাইছে প্ৰশান্ত কোন হয়। প্ৰশান্তৰ লগতে একচুৱেলি টাৱাং ৰাইডটো কৰিছিলোঁ। চ' এই ৰাইডটো প্ৰশান্তৰ লগতে কৰিম। চ' এতিয়া মই গৈ আছোঁ ৰঙিয়া, কাৰণ প্ৰশান্ত গুৱাহাটীৰ পৰা আহি আছে ৰঙিয়াত। চ' তাত দুয়ো লগ হ'ম। চ' তাৰ পৰা আমাৰ ডেষ্টিনেশ্যনৰ ফালে যাত্ৰা আৰম্ভ হ'ব। এই ট্ৰিপটোত আমি কমপ্লিট কৰিম নৰ্থ ছিকিম আৰু ইষ্ট ছিকিম। চ' টোটেল প্ৰায় 7 দিন লাগিব। চ' আজি আমাৰ ডে 1 হয়। আজি আমাৰ প্লেনিংটো হ'ল শিলিগুৰি গৈ পোৱা আৰু তাত ষ্টে কৰি নেক্সট অহাকালি তাৰ পৰা লাচেন গুচি যাম। তো বলক তেন্তে গৈ থাকোঁ। বাকী আজিৰ দিনটোৰ জাৰ্ণিটোত য'ত যি দেখাব পাৰোঁ আপোনালোকক নিশ্চয় দেখাম। এইফালে ষ্ট্ৰেইট গুচি গ'লে আপোনালোকে তেজপুৰ, ওদালগুৰি, মঙলদৈ এইবিলাক অতি সোনকালে পাই যাব। ৰাস্তাৰ কণ্ডিশ্যন খুবেই ভাল। এয়া আহি পালোঁ ৰঙিয়া। এতিয়া প্ৰশান্তক এটা কল কৰি লওঁ। পাৰ্কিং জ'ন, চ' ন' ফাইন। ক'ত? ৰঙিয়াৰ একদম মেইন ৰাস্তাটোত। হেৰি কি ফ্লাইঅভাৰৰ ওপৰত নেকি? অঁ। দেৰি হ'বই আৰু একো নহয়। এতিয়া মোৰ পিছফালে ঠিক হৈ আছে ছানৰাইজ, একেবাৰে পিছফালে। ডাঙৰ হ'ব তেতিয়া খুবেই ধুনীয়া হ'ব। ডাঙৰ হ'লেই হ'ল আৰু গোটেইবিলাক। চ' ফাইনেলি ব্ৰেকফাষ্টটো কৰিবৰ কাৰণে পালোঁ। নাহাই নহ'ল, ইয়াতো খোৱা নহ'ল। ইয়াতে আকৌ কাৰিকৰে অহা নাই গোটেই। এই বতৰত পকাবিলাক খাই খুবেই ভাল লাগে দেই। গল্ডেন কালাৰৰ পাহাৰ দেখা আৰম্ভ হৈ গ'ল। ব্ৰেকফাষ্ট কৰিবৰ কাৰণে হোটেল বা ধাবা বিচাৰি অৱশেষত ইয়াতে পালোঁ এখন।
একচুৱেলি ধাবা বা হোটেলটো বহুতেই আছে কিন্তু বেছিভাগ খোলা নাই, ক'ৰবাত খুলিছে যদি কাৰিকৰ অহা নাই। চ' ফাইনেলি ইয়াতে পালোঁ, ইয়াতে কি পাই চাওঁ, কিবা এটা খাই লওঁ আৰু। ৰাতিপুৱাৰ পৰা একো খোৱা হোৱা নাই, চ' ভোকো লাগিছে। তো ফাইনেলি ধাবাখনত খাই ল'লোঁ, ব্ৰেকফাষ্টটো কৰি ল'লোঁ। এতিয়া আৰু নন ষ্টপ প্ৰায় 100 কিলোমিটাৰমান যোৱাৰ পাছতহে ৰ'ব লাগিব। শিলিগুৰি আজি সোনকালে আৰু কিছুমান বস্তু কিনিবলগীয়া আছিলে। এতিয়া 9:42 হ'লে। ভাল আছিলে। তো ইয়াৰ পৰা লেফ্ট ছাইড গ'লে কোকৰাঝাৰ টাউন, আমি যাব লাগিব চিধা ষ্ট্ৰেইট। চ' আহি ইয়াতে এটা এক্সিডেণ্ট দেখা পালোঁ। বাছ এখন তলত পৰি গৈছে, ট্ৰেভেলাৰ বহুত বেয়াকৈ পৰি গৈছে। নৰমৰ কাৰণে হিলি গৈছে। আমি আমাৰ আগত আহি আছিলোঁ। আমি এতিয়া ৰখি থাকোঁ না। নাই চাগে। এনেকুৱাকে আহি তোমাৰ এই গাছৰ ওপৰদি পাৰ হৈ দিওঁ। গাছৰ ওপৰদি চোৱাচোন তুমি, বহুত পিকআপত আহি আছিল চাগে। এই তাৰ পৰা এনেকৈ আহি ইয়াতে ৰৈ গৈছে গাড়ীখন। বহুত দূৰৰ পৰা আহি তলত পৰি গৈছে দেই বাছখন। ভূটানৰ বাছ আছিলে, ভাগ্য ভাল কাৰো একো হোৱা নাই। অলপ আগত স্পীড ব্ৰেকাৰ দুটা এনেকুৱা আছে, পুৰা গাড়ী পুৰা জঁপিয়াই দিছে। তো অকণমান টাইম ৰখিলোঁ। এইফালে হ'ল ব্ৰিজ, এইফালে ৱেষ্ট বেংগল আৰু এইফালে আসাম। এইফালে মই ফাৰ্ষ্ট টাইম বাইক ৰাইড কৰি আহিছোঁ।
য'ত কেতিয়াও এইফালে আহি পোৱা নাই। বাকী অৰুণাচল, মেঘালয়, ভূটান এইবিলাক গৈছোঁ, কিন্তু এইটো চাইডে ফাৰ্ষ্ট। চ' পাৰ্মিটখনৰ কপিটো দিয়া আছিলে, কিন্তু প্ৰশান্তৰ পাছপৰ্ট চাইজৰ ফটো লোৱা নাই, চ' ইয়াতে কৰিব গৈছোঁ। তাত নহ'ল, চ' আগত চাওঁ আৰু একেলগে ইয়াতে কৰি লওঁ। শিলিগুৰি গৈ পাওঁত দেৰি হয়, তেতিয়াহ'লে প্ৰব্লেম নহয় আৰু। প্ৰশান্তৰ কামখিনি হৈ গ'ল, এতিয়া লাঞ্চ কৰিব লাগে। এতিয়া অলপ ভালছে হোটেল তাতে লাঞ্চটো কৰি ল'ম আৰু। অত্যাধিক গৰম, বহুত গৰম। এইটো খুব বেয়া কথা দেই, ৰং চাইডেতে আহি থকাটো। আহিলে লাইনৰ সিপাৰেৰে আহিব লাগে, মাজেৰে আহিব লাগে। Till now 254 কিলোমিটাৰ কমপ্লিট কৰিলোঁ। এতিয়া শিলিগুৰি পাবলৈ আৰু প্ৰায় 170 কিলোমিটাৰ আছে। 170 কিলোমিটাৰ যাওঁতে প্ৰায় 3 ঘণ্টামান লাগিব। আল্টিমেটলি 4টামান বজাত পাই যাব লাগে। বৰ্তমানলৈ ৰাস্তা 1 নম্বৰ পুৰা ফাৰ্ষ্ট ক্লাছ ৰাস্তা। চ' শিলিগুৰি আছে আৰু 185 কিলোমিটাৰ। ভাল বাচলো, বাপৰে বাপ। এই মাত্ৰ ফাৰ্ষ্ট ক্লাছ 1 নম্বৰ কৈছিলোঁহে, ভালোৱে নহয়। যদি মোৰ ভুল হোৱা নাই তেতিয়াহ'লে এইখন নিশ্চয় বক্সা অভয়াৰণ্য। চ' ইমান ধুনীয়া, চাৰিওফালে সেউজীয়া আৰু সেউজীয়া কেৱল, আৰু তাৰ মাজেৰে ধুনীয়া ৰাস্তা। চ' ভিউবিলাক ধুনীয়াকৈ এনজয় কৰি গৈ আছোঁ। লাঞ্চটো কৰি ল'লোঁ ইয়াতে। বহুত ভোক লাগিছিলে, প্ৰশান্তৰো বহুত ভাগৰো লাগিছে, ভোকো লাগিছে, ত' ইয়াতে খালোঁ আৰু। ভিডিঅ' কৰা নহ'ল আৰু। ত' এতিয়া মাজত এটা ব্ৰেক লওঁ, ব্ৰেক লৈ আৰু নলওঁ আৰু ডাইৰেক্ট শিলিগুৰি। গুৰিৰ পিছত গুৰিৰ মাজেৰে গৈ আছোঁ। ধূপগুৰি, জলপাইগুৰি, তাৰপাছত শিলিগুৰি। সময় হ'ল এতিয়া 3:38। আৰে ধুনীয়া দলং এখনৰ ওপৰেৰে গৈ আছোঁ, নামটো কি নাজানো। নেক্সট পেট্ৰলখন পালে হ'ব লাগিব আৰু। চ' ইয়াতে পেট্ৰলটো ভৰাই ল'লোঁ। এতিয়া আৰু ক'তো নৰখিম, চিধা একেবাৰে শিলিগুৰিতহে ৰখিম। চ' শিলিগুৰিলৈ প্ৰায় আৰু 80 কিলোমিটাৰ বাকী আছে।
প্ৰায় এঘণ্টাৰ ৰাস্তা। চ' ছিকিম ৰাইডৰ প্ৰথমটি ব্লগ ইয়াতেই সমাপ্ত কৰিব লাগিব, কাৰণ ইয়াৰে পিছৰ যিখিনি ভিডিঅ' ফাইল আছিল সেইখিনি SJ গেমৰ পৰা কপি কৰাৰ পাছত সেইখিনি ক্ৰেছ হৈ গৈছে। চ' বাকী আমি শিলিগুৰি কেতিয়া পালোঁ আৰু শিলিগুৰিত গৈ কি কৰিলোঁ সেইখিনি দেখাব নোৱাৰিলোঁ। চ' লগ পাই আছোঁ নেক্সট ব্লগত।